পাৰিছানে আহিবলৈ? আহা জল্দি জল্দি। জোচ লাগিব জোচ, এনেকৈ আৰু হেৰি হ'লে কি হ'ব? আমি বাগানৰ মাজে মাজে সোমাই আহিছোঁ। চাহপাতৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি। আগৰ ভিডিঅ'টোত আপোনালোকে ভৰালী নামঘৰ দেখিলে, এইটো ভিডিঅ'ত চিকনি আৰু ইয়াৰ পিছত চাগে হাতীমূৰা যাম, এই দুটা দেখা পাব প্লেচ। তো আহিব আপোনালোকে কেতিয়াবা। আমাৰ গাইড, লোকেল গাইড। আমি এতিয়া ভৰালী নামঘৰৰ পৰা ওলালোঁ। আমি এতিয়া গৈ আছোঁ চিকুনি। আমি এতিয়া হস্পিটেল চাৰিআলি আহি পালোহি। আমি এতিয়া পালোহি জখলাবন্ধা টাউন। মই বজাৰৰ মাজেদি সোমাই আহিলোঁ ৰাইট চাইডে। Oh, let me up with a bright smile on now. Put me in the dark, don't won't get lost now. To the moonlight, eyes you. এইটো হ'ল চিকুনিৰ ফেক্টৰী। কিহৰ ফেক্টৰী নো? চাহপাতৰ ফেক্টৰী। মই বাৰু দেখা নাছিলোঁ আজিলৈকে চাহপাতৰ ফেক্টৰী, আজি দেখিছোঁ। আমি বাগানৰ মাজে মাজে সোমাই আহিছোঁ। চাহপাতৰ মাজে সৰু সৰু আলি সৰু সৰু আলি। অঁ নাই, এইটো অকণ ডাঙৰ আলিটো। ৰাস্তা হয় ৰাস্তা। তিনিটা আহিছোঁ, যাব পৰাটোহে কথা, ৰাস্তাৰ ওপৰত কথা আৰু যাব পৰা নে ন। মই নামি গ'লোঁ। ৰাস্তাটো বহুত বেয়া, আপ উঠিব লাগে, বহুত বেয়া আছে। তো সেইটো খোজকাঢ়ি গৈ আছে, এটা স্কুটি লৈ আগত গৈ আছে। ৰাস্তাটো অলপ বেয়া, চ' আপটো আমি খোজকাঢ়ি উঠিছোঁ, কাৰণ তিনিটা আহিব নোৱাৰি। এয়া চাহ বাগানৰ মাজত সেইখন পাহাৰ, কি মজা লাগিছে দৃশ্যটো। আপোনালোকেও আহক। এয়া পাহাৰৰ মাজত সৰু ৰাস্তা, এইপিনে চব চাহ বাগান আৰু সেইখন পাহাৰ। বেছি দূৰ নাই আৰু অলপ আছে। আৰু কিমানমান দূৰ হ'ব? আৰু নাই 1 কিলোমিটাৰ। আৰু 1 কিলোমিটাৰমান যাব লাগিব। স্কুটিখন লৈ যাওঁ, এই চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। পূৰা ভাগৰ লাগিছেনে? বহুত ভাগৰ লাগিছে, খোজকাঢ়ি দিছোঁ তাতে। তা আগলৈ ভিডিঅ'টো চাই থাকক। কি নহওক, আহি আহি পালোহি। বেকগ্ৰাউণ্ড কৰি দেখাই আছোঁ, চাওক। এই ইয়াৰ ওপৰত পূৰা শিল, এয়া চাওক। একদম ওপৰত এইয়া শিল, এইয়া তলত পানী, মন্দিৰটো চাওক ক'ত আছে। আৰু এইটো মন্দিৰ আগত আছে। সেইফালে যাই ওপৰত চোৱা মন্দিৰ। এইয়া মন্দিৰ শিলৰ মাজত। এয়া আমি খটখটি দি গৈ আছোঁ। পাৰিছানে আহিবলৈ? আহা জল্দি জল্দি। জোচ লাগিব জোচ, এনেকৈ আৰু হেৰি হ'লে কি হ'ব? আহি আহি বহি গ'ল। আৰু বহুত ভাগৰ লাগিছে, আৰু ইমান ওপৰত উঠিব লাগিব। আৰু ওপৰত আছে বহুত। ইয়াতে পিকনিক খাবলৈ আহে। এইখিনি मैदान भी पीछे रह गया, इतना है खटखटी। মন্দিৰত যাবলৈ এলাহ, ভাগৰ লাগিছে বোলে, ইমান খটখটি আছে। আমাৰ তেজপুৰৰ মাইথানতকৈও বেছি ইয়াত খটখটি আছে। বান্দৰজাহঁতে বনাবলৈ আৰু মানে চব যিমান জেগা চব বনাইছে, চব খালি খটখটি খটখটি খটখটি। তাৰপিছত পাহাৰ ৰছী দিলে হ'ল, ৰছী দিয়ে উঠি গ'লো হয়। সেইডাল হ'ল কি গছ নাজানো নহয়, এইডাল কি গছ? এইটো বটগছ, ইমান ডাঙৰ। চাওক, এইটো চিকনি মন্দিৰ, শিৱ মন্দিৰ। এয়া চাওক, চব শিল 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 শিল।
এইটো এটা মন্দিৰ মজা লাগিছে আহক আপোনালোকেও খালি অলপ এনাৰ্জি লৈ আহিব লাগিব লগত নহ'লে বহুত ভাগৰ লাগে আৰু চাহপাতৰ মাজৰ ৰাস্তাটোত গাড়ী চলাবলৈ অকণ দিগদাৰ তাত জয় হনুমান বজৰং বলী কি জয় হ এইটো বিশ্বকৰ্মা শিলতে কাটি কিনে বনাইছে মজা লাগিছে এয়া চাওক শিলত বগা বগা চব কালাৰ কৰিছে এয়া ইমান ডাঙৰ ডাঙৰ শিল পৰশুকুণ্ডলৈ মনত পৰি গৈছে পৰশুকুণ্ড মানে আৰু বাৰু পিছফালে দিব উঠিব নালাগে বাৰু সেইটো চিধা কৰি থাকিব লাগে তথাপিতো মনত পৰি গৈছে আৰু দেখি কিনে জোচ জোচ এনাৰ্জি ৰেড বুল খাই ল'ম এইটো ইমান ডাঙৰ শিল কনকলতা পাহাৰত ডাঙৰ ডাঙৰ শিল আছে এয়া আমি এতিয়া পাহাৰৰ ওপৰত সেয়া চাওক সেয়া ডাউন ফ্ল'ৰ সেয়া শিল গোটেই কেইটা আহিবই পৰা নাই এনেকুৱা লাগিছে ইয়াৰ পৰা গোটেই কলিয়াবৰখনে দেখা পাই গৈছোঁ নেকি সেয়া পথাৰ हाँ हाँ यहाँ से पूरा कलिया सॉरी हिंदी কৈ আছোঁ ইয়াৰ পৰা গোটেই কলিয়াবৰখন দেখা পাই যায় পিছপিনে এয়া পথাৰ দেখা কেমেৰাত দেখা নাপাব চাগে কিন্তু ৰিয়েলত যোনটো মানে ভিউ এইটো কেমেৰাত চাই বহুত বেটাৰ ভিউ আছে আহক আপোনালোকে চাবলৈ কেতিয়াবা বেছি ইমান দূৰো নহয় তেজপুৰৰ পৰা খুব বেছি 35 কিলোমিটাৰমান হ'ব সেই পালোৱে ঘামি শেষ অৱস্থা নাই মানে মন্দিৰৰ ভিতৰত সোমালোঁ মন্দিৰৰ ভিতৰত আপোনাৰ মোবাইল কেমেৰা একো এলাউড নাই চ' এতিয়া আমি আহি আছোঁ তলত ভিতৰখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ইয়াত আহি কিনে বামুণটোৱে ফাৰ্ষ্ট ক'লে যে হেৰি ডাইৰেক্ট সোমাই আহিছে যে তাৰপিছত গম নাপাওঁ ন মন্দিৰটো কোনটো ছাইডত আছে তাৰপিছত বামুণটোৱে কৈছে ডাইৰেক্ট সোমাই আহিছে যে মালিক নেকি মানে কি ভগৱানৰ ওচৰত আহিলেও মানে আমি কি মানে ক'ত কি আছে সেইটো মানে আমিতো গম নাপাওঁ ন যে ক'ত কি আছে বা কি আছে সিহঁতে ভালকৈ ক'ব লাগে কিন্তু কথা কোৱাৰ সিহঁতৰ ষ্টাইলটো ভাল নালাগিল ইমান আৰু হিন্দী ভাষী হয় শিৱ মন্দিৰ আছে ভিতৰত কিন্তু হিন্দী ভাষীৰ মানুহ আছে তাত মানে কি ক'ম আৰু এনেকৈ মনটো ভাল নালাগে আৰু মানে ধৰক ক'ৰবাত আহিলে যেতিয়া তাৰপিছত যদি বামুণটোৱে যদি আপোনাক যদি কয় এই কি হ'ল ডাইৰেক্ট সোমাই আহিছা যে হেৰি কৰিছা যে হেৰি কৰিছা কিবা কৰিছা মোবাইল এলাও নাই কিবা নাই সেইবিলাক চব যে মোবাইল এলাও নহ'বলৈনো তাত কি আছে শিৱ মন্দিৰটো আছে তাত সেইটো আপোনাৰ ইমান একো নাই ন তাকেই আমি এতিয়া আহি হাতীমৰা ঘৰলৈ গৈ আছোঁ আমি সোণাৰী গাঁও যোৱা ৰাস্তাটোৰ পৰা কাটি ৰাইট চাইডে সোমাই আহিলোঁ গৈ আছোঁ ডাঙৰকৈ কথা কওঁ শুনা পাইছেনে চাগে চবে নাই পাই পাব কিয় নাপাব মাই গড কি ৰাস্তা road is so dangerous তিনটাত আকৌ it's my capacity তো আমি এতিয়া এই হাতীমৰা পালোহি নদী কিনাৰ তো মই আগত আহিছোঁ পিকনিক খাবলৈ আহিছিলোঁ ইফালে অহা নাই হাতীমৰালৈ আজি ফাৰ্ষ্ট টাইম আহিছোঁ ব্ৰহ্মপুত্ৰ নদী ভাল লাগিছে আহি কিনে বহুত ভাল লাগিছে হাতীমৰা থান পালোহি এইখন হাতীমৰা থান পিছফালে আমাৰ অগ্নিগড়ৰ নিচিনাই ছেম এইটো শিলাদি কাটা আছে গণেশ মূৰ্তি মজা লাগিছে এইটো ছাইডত ব্ৰহ্মপুত্ৰ নদী সেইটো ব্ৰহ্মপুত্ৰ মেইল হয় নট ফিমেইল
মজা লাগিছে পুৰা পাৰ্কৰ নিচিনা বনোৱা আছে জখলা বনাৰ পৰা কিমান মান দূৰ হয় হাতীমৰা 3 কিলোমিটাৰ হ'ব চাগে ন এইটো বৈদ্য ওপৰত কিন্তু দেই তোমাৰ লগৰ এইটো এইডাল বট গছ কি ডাঙৰ এইটো শিৱ মন্দিৰটো এইটো দৌল শিৱদৌল এতিয়া মন্দিৰৰ ভিতৰত পিছ চাইডে মূৰ্তিটো আছে এইটো মন্দিৰটো চাওক কি ধুনীয়া এইটো হাতীমৰা মন্দিৰ বহুত পুৰণা এই মন্দিৰটো আমি য'ত যাওঁ তাতে নেকি লগৰকেইটা ওলাই যায় কেনেকুৱা ভালনে খবৰ খাতি এইটো য'তে যাওঁ নেকি লগৰকেইটা ওলাই যায় ন খালি কিয় লগত চবতে যে ইহঁতক লগত লৈ ফুৰে কিয় হাতীমৰা মন্দিৰৰ পৰা ওলালোঁ আমাৰ এই ভিডিঅ'কেইটা চাই কিনে কেনেকুৱা পালে জনাব তলত কমেণ্ট কৰি ভিডিঅ' কেইটাত লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে যদি নতুন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আজিলৈ বাই বাই এতিয়া কিবা এটা খাই লৈ তেজপুৰ যাওঁগৈ আৰু হ'ল এতিয়া 4:30 মান বাজিল যাওঁতেও টাইম লাগিব চ' বাই বাই